মিছা কথা ক'ব নালাগে দেই আমাৰ ইউটিউবে আছে দিয়ক বেগছে কেৰি পাগলা আছে নেকি যা তো হে গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল NTCS জব আছাম তো গাইছ মানে কি এই ৰাতিপুৱাই আজি যাই আছোঁ হ'ল এটা চাইকেল ৰাইডত মানে কি আজি যিহেতু 15 তাৰিখ মানে 15 আগষ্ট সকলোকে মোৰ তৰফৰ পৰা স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ সকলোকে তো আজি যাই আছোঁ হ'ল এটা চাইকেল ৰাইডত আৰু মানে কি মোৰ লগত কোন কোন যাব সেইটো মানে কি জনাই আছোঁ মই এতিয়া মানে কি যাওঁ তো তাত ৰখি আছে কোনে ৰখি আছে সেইটো তাত যাই কিনে আপোনালোকে গম পাব তো এতিয়া যাওঁ কাৰণ বেছি হাল্লা নকৰোঁ কাৰণ শুই আছে তো গতিকে এতিয়া বাজিল 4:40 হ'ল তো এতিয়া তো গতিকে এতিয়া যাওঁ যাই কিনে মই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে তো যিহেতু আজি চাইকেল ৰাইডত যাই আছোঁ আপোনালোকে থাম্বনেল টাইটেল দেখি নিশ্চয় গম পাইছে তো গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু গাইছ নিঞ্জাৰ লগত যাই আছোঁ কাৰণ বহুত দিন মানে নিঞ্জাৰ লগত যোৱা নাই প্ৰায় নিঞ্জাৰ লগত মানে কি আপোনালোকৰ ভিডিঅ' পোৱা নাই প্ৰায় 6-7 মাহমান হ'ব তো তাত ভিডিঅ' পোৱা নাই তো গতিকে এই নিঞ্জাৰ লগত যাই আছোঁ আজি নিঞ্জাৰ লগত যাম যাই কিনে এতিয়া গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে তো গাইছ তাতে বোলে ৰখি আছে চকত বোলে ৰখি আছে তো গতিকে এতিয়া যাওঁ তাত যাওঁ মানে কি সি বোলে বহুত টাইম ৰখি আছে তো গতিকে বলকচোন তো সি ৰখি আছে না ময়ে ৰখবা লাগে কিবা হয় তো বলক চেঙাত আহি পালোঁ আৰু চেঙাৰ ইয়াত আছে হ'ল ধীৰাজ আৰু ইফালে নয়ন আছে তো আমি তিনিওটা একেলগে যাম ধুনীয়াকৈ না কি জয় হিন্দ তো একেলগে যাওঁ ভাৰত মাতা কি জয় তো একেলগে যাওঁ তো ধুনীয়াকৈ যাই কিনে তাত মানে কি যি হয় আৰু গোটেইখিনি আপোনালোকক দেখুৱাম তো গতিকে নয়ন কেনে বিচাৰ ফুল জোচ না বঢ়িয়াকৈ উঠছোঁ আমি পুৰা চাইকেল ৰেটটো হ'ব আমাৰ গোটেই টোটেল হ'ব 40 কিলোমিটাৰ মান হ'ব চাইকেল ৰেটটো হৈছে আমাৰ বৰপেটাৰ যোনখন মিউনিচিপালিটি ফিল্ড আছে তাকে যাম তাতে কিছুমান প্ৰগ্ৰাম হ'ব সেই প্ৰগ্ৰামবিলাকত দেখুৱাব চেষ্টা কৰিম আপোনালোকক যাই থাকোঁ বলক যাই থাকোঁ আৰু একো খোৱা নাই তো এনেকৈ ভোক লাগছে কিবা যদি এনেকৈ দোকান চোকান যদি খোলা থাকে তাতে খাম খাই কিনে একেলগে যাম আৰু গাইছ তো চাই থাকক আৰু ভিডিঅ'টো শিকলৈকে তো গাইছ ই ৰিলছ বনাই আছে এই গাইছ ই ৰিলছ বনাই আছে আৰু ইফালে কি কম বঢ়িয়া আছে হা পুৰা বঢ়িয়া আছে বহুত না প্ৰথম ভাগা দিছে আমি একবাৰ গৈছিলোঁ হাউলি গৈছিলোঁ 2021 গৈছিলোঁ নেকি একদম প্ৰায় বহুত 6-7 চলি আছিল ঋতুলগ আছিল তো গতিকে আমি তাৰ একেলগে যাই আছোঁ ধুনীয়াকৈ আৰু এইফালে পুৰা জাতীয় পতাকা লৈ আছে চেলুট তো গতিকে যি কি নহওক তাতে যাই থাকোঁ গাইছে আপোনালোকক গোটেইখিনি ভিডিঅ'টো চাব একদম স্কিপ নকৰাকৈ চাব ভিডিঅ'টো একদম শেষলৈকে চাব গোটেইখিনি আপোনালোকক দেখুৱাম না কি তো চাই থাকক আৰু ভিডিঅ'টো শেষলৈকে গাইছে আমি ভেল্লা পাৰ হৈ কিনে আমি এতিয়া ৰখলোঁ এই দলংখনত তো এতিয়া পানী খাই আছে নয়নে পানী খাই আছে ধীৰাজে পানী খালাক মই খোৱা নাই একো তো লাগিছে বেয়া ভোক লাগছে একো খোৱা নাই তাৰমানে তো এতিয়া যাওঁ যাই কিনে আৰু প্ৰায় আৰু মোটামুটি আধা ঘণ্টামান লাগব খাম মই খাম আধা ঘণ্টামান লাগব না কি ধীৰাজ আধা ঘণ্টা লাগিব আৰু আধা ঘণ্টা কৰি যাব আধা ঘণ্টা কম লাগিব অলপ আধা ঘণ্টা কম লাগব না তো আহি কেনে মানুহ কেনে লাগছে কো ভাল লাগছে বহু দিনৰ মূৰত অলপমান চাইকেল ৰেট কৰিছোঁ অলপমান ভাগা চাইকেলো লাগছে কাৰণ বহু দিনৰ মূৰত চাইকেল ৰেট কৰিছোঁ না অলপ মানে অলপ এই লাগছে মানে পৰিচয় অলপ বিষ টাইপ লাগছে আৰু গৰম আহি গৈছে আগৰ জোচটো আহি গৈছে আমাৰ গৰমো লাগছে অলপ কাৰণ বৰ্তমান ৰ'দটো আহিছে না লাহে লাহে ৰাতিপুৱা টাইম হ'লেও অলপমান ৰ'দটো আহে মানে ৰাতিপুৱাই সেইটো হয় কাৰণে আৰু আগতে অহা গৈছিল না কিন্তু বহুত দিন অহা নাছিলোঁ একেলগে অহা নাছিলোঁ এই লকডাউনত 2021 আহিছিলোঁ লকডাউনত একেলগে আহিছিলোঁ 2021 2 বছৰ হ'ল তো এতিয়া মানে কি পানীটো খাওঁ খাই কিনে আৰু আমি লাহে লাহে যাওঁ আৰু তো চাই থাকক তো গাইছ আৰু মানে কি আমি যিহেতু তিনিটা আহিছোঁ তো আমি ধীৰাজ আহিছে তাৰপিছত নয়ন আহিছে আৰু মই আহিছোঁ তো এতিয়া চাইকেল আমাৰ মানে কি আছে তো এতিয়া নয়নৰ চাইকেল হ'ল এইখন চাইকেল নয়নৰ তো নয়ন কেনে চাইকেল চাইকেলখন বেছি ভাল নহয় দিয়ক দেউতাৰে চাইকেল দামী চাইকেল আমাৰ নোৱাৰি না হ'ব দে একো নাই চলি যাব ধীৰাজ আৰু ধীৰাজৰ এইখন চাইকেল আৰু মোৰ হ'ল নিঞ্জা তো নিঞ্জাৰ লগত আছোঁ কাৰণ বহুত দিনৰ মূৰত কৈছিলোঁ কাৰণ 6 মাহ মই আগতে কৈছোঁ আগৰ ক্লিপটোত যে 6 মাহ মূৰত মই মানে কৈছিলোঁ তো তাতে কৰি কিনে মানে কি আৰু আজি আৰু কৈছোঁ তো এতিয়া যাই থাকোঁ না কি যাবি না ভাৰত মাতা কি যাবি না নাযাওঁ যাব লাগিব মই দাউৰি যাব নোৱাৰা মোৰ চাইকেল আছে নালাগে মোৰ বেগছে কেৰি পাগলা আছে নেকি ভাৰত মাতা কি বেগছে মই নিবা পাহৰি গৈছিলোঁ জচতে একদম আৰু গাইছ ধীৰাজক এটা কথা সুধিম মনে মনে মানে কি ডাইৰেক্ট সুধিম তো সি কিবা উত্তৰ দিয়ে চাওঁ দৰ্শক তো
তাত মানে তাক সুধিও কিবা কয় বলক অ' ধীৰাজ অ' গাৰ্লফ্ৰেণ্ডৰ খবৰ কি ইউটিউবে গাৰ্লফ্ৰেণ্ড ইউটিউবে গাৰ্লফ্ৰেণ্ড মিছা কথা ক'ব নালাগে দেই আমাৰ ইউটিউবে গাৰ্লফ্ৰেণ্ড দিয়ক অ' আমি আপোনাৰ পিছত পাম নখন্দ নদী আমাৰ বৰপেটা থকা নখন্দ নদী তাৰে ওপৰত আমি ধুনীয়াকৈ ফটো চটো উঠিম আমি জাতীয় পতাকা ধুনীয়াকৈ এইফালে চব ঘৰত আমি ধুনীয়াকৈ গাড়ী তো গাইছ ৰাতিপুৱাৰ পৰাতো একো খাই নি আৰু ইফালে পুৰা পেটৰ পুৰা মানে কৰ কৰি লাগবা ধৰছে এতিয়া মানে কি ভাবছিলো কেটকুচিত খাম কিন্তু কেটকুচিত এতিয়া এখনো দোকান মানে খোলা নাই তো বৰ্তমান তো এতিয়া বাজিলতো 6:30 বাজিল কিন্তু নাই এখন দোকানো খোলা নাই তো এতিয়া যাওঁ তো বৰপেটাত যাই কিনে তাতে যদি খোলা আছে তেতিয়া মানে কি খাব লাগিব আৰু উপায়তো নাই দেন কি হয় চাওঁ দিয়কচোন তেন আৰু এই দলং আছে এইটো একদম ওপৰত উঠবা লাগিব বা এই আগত খাব লাগিব বুলি তো বলকচোন আৰু এইফালে অঁ বনাবি তো বলক চাইডে খোৱাৰ গাইছ উপায়তো নাই তো গাইছ আমি নখন্দা আহি পালোঁ নখন্দা নদী আহি পালোঁ তো এতিয়া আমাৰ আৰু বৰপেটালৈকে প্ৰায় 2 কিলোমিটাৰমান আছে না 2 কিলোমিটাৰমান আছে তো নখন্দা নদীটো আহিলোঁ ধুনীয়া এটা প্লেচ মানে কি মজা আৰু আৰু ইফালে নয়ন আছে নয়নে কেৱল মোবাইল টিপাতে বিজি আৰু একদম গাৰ্লফ্ৰেণ্ডৰ লগত 10টামান আছে বেছি বিৰাজ আছে কি বিৰাজ এতিয়া মানে কি ইয়াৰ পুৰা গৰম আৰু একদম লম্পেন পিন্ধি আহি কিনে আৰু লম্পেন পিন্ধি আহি কিনে এই পাগলা হৈ গৈছে বেছি গৰম আছে না উপায়তো নাই আৰু হ'ব দে গাইছে আৰু যাই থাকোঁ আৰু মানে কি 2 কিলোমিটাৰমান আছে তো চাই থাকোঁ আৰু ভিডিঅ'টো ফাইনেলি আমি বৰপেটা আহি পালোঁ আৰু ইফালে এই আগেদি মানে কি এই আগৰ সেইটো ৰাস্তা দি কীৰ্তনঘৰ যায় বৰপেটা মন্দিৰ যায় তো এই আগে সেইটো ৰাস্তা দি তো তাতে বৰপেটা মন্দিৰ যায় ইফালেদি বৰপেটা মন্দিৰ যায় আৰু আগেদি আমি একদম মানে আমি চিধাই যাম আৰু ইফালে হ'ল বৰপেটা মন্দিৰ যায় এইটো চাইডেদি এই ৰাস্তাটোদি বৰপেটা মন্দিৰ যায় আৰু আমি চিধাই যাম তো চাই থাকক আৰু ভিডিঅ'টো গাইজ বেয়া ভোক লাগছে কিন্তু দেই এতিয়া ইয়াত খাই লৈ কিনে মই আৰু আগলৈ যাই আছোঁ তো আপোনালোকে চাই থাকক ভিডিঅ'টো একেলগে তো ইয়াত সোমাই কিনে খাই যাই আছোঁ তো গাইজ ফাইনেলি আহি পালোঁ বাপৰে বাপৰেটো কি কুকুৰাই তো ভিতৰত যাওঁ ভিতৰত যাই কিনে গোটেইখিনি আপোনালোকক মই দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো সেইকলৈকে চাই থাকক তো কিছু আয়োজন কৰিছে কিন্তু দেই গাইজ বাপৰে বাপ কিন্তু মানুহ হ'ব পেৰেডৰ কাৰণে গোটেইখিনি ৰেডি হৈ গৈছে তো এইফালে আছে তাৰপিছতে এইফালে বাপৰে বাপ এই বহুত মানুহ আছে গাইজ তো মানে ফিল্ডখনত মানে বহুত মানুহ আছে তো গাইজ ফাইনেলি পেৰেড ষ্টাৰ্ট হৈ গ'ল তো এতিয়া চাওক এইফালে এইবিলাক মানে কি নতুন কনষ্টেবল হয় তো গতিকে পেৰেড ষ্টাৰ্ট হৈ গ'ল তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে মাননীয় ৰঞ্জিত দাসো আহিছে তো তেওঁ পতাকা উত্তোলন কৰিছে তো বহুতখিনি ভাল লাগিছে পেৰেড চাই কিনে বহুতখিনি ভাল লাগিছে তো বহুত মানুহ হৈছে তো গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে
তো গাইছ আমি ইয়াতে চাইকেল থৈ দিছিলোঁ তো চাইকেল থৈ দি কিনে এতিয়া আমি গোটেইখিনি চালোঁ তো তাতে পেৰেড হৈছিল তো পেৰেডো চালোঁ আৰু ৰঞ্জিত দাসো আহিছিল তো ৰঞ্জিত দাসো আমি মানে কি ভাষণ দি আছিল এতিয়া বৰ্তমান দি আছে তাৰ পৰা গুচি আহিলোঁ তো গতিকে তাতে ভিৰৰ মাজত আৰু মই ভিডিঅ' নবনালোঁ তো ডাইৰেক্ট এতিয়া আহিলোঁ আহি কিনে এতিয়া চাইকেলখন লৈ আমি যাওঁ আৰু তাৰ পৰা আহি পালোঁ আৰু এতিয়া মানে কি বহুতখিনি তাত গৰম আছিল তো সেইকাৰণে মানে কি তাৰ পৰা আহিলোঁ এতিয়া যি কি নহওক আৰু চাই কিনে বহুতখিনি ভাল লাগিছে কাৰণ কিবা এটা ইউনিক এটা মানে এক্সপিৰিয়েঞ্চ হ'ল কাৰণ 15 আগষ্টত মানে কি আগতে অহা নাছিলোঁ তো চাইকেল লৈ এইবাৰ ফাৰ্ষ্ট আহিছোঁ না কি দাস বহুত বেছি ভাল লাগিল আৰু আপোনাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা বহুত বেছি ভাল লাগিল বহুত বেছি এটা ভাল এক্সপিৰিয়েঞ্চ হ'ল আৰু আপোনালোকৰ চাইকেল ৰেচ কৰিব কাৰণ কিয় চাইকেল ৰেচ কৰি আমাৰ প্ৰদূষণ মুক্ত হৈ থাকে আমাৰ অসমখন আপোনাৰ আৰু শৰীৰটো আমাৰ ভাল হৈ থাকে আমাৰ হেল্থৰ কাৰণে ভাল আৰু বেমাৰ আজাৰ নহয় আপোনাৰ সকলোৱে বাইক চলাত কৰি আপোনাৰ চাইকেল চলাব চাইকেল চলালে বহুত বেছি আমাৰ শৰীৰৰ কাৰণে উপকাৰী আৰু ভাল এটা এক্সপিৰিয়েঞ্চ হ'ল আৰু 15 আগষ্ট বুলি এটা ভাল এটা এক্সপিৰিয়েঞ্চ হ'ল বহুত বেছি ধুনীয়া লাগিল আৰু ৰঞ্জিত দাস আছিল তাতে ৰঞ্জিত দাসক 1 লাখ নিয়মে বঢ়িয়াকৈ ৰঞ্জিত দাসে ধুনীয়াকৈ পতাকা উত্তোলন কৰিছে আমিও তাতে পতাকা উত্তোলনত তাতে ভাগ লৈছোঁ আৰু বন্দে মাতৰম গাইছোঁ বহুতখিনি ভাল লাগছে কিন্তু কাৰণ চাই কিনে বহুতখিনি ভাল লাগছে কাৰণ আমি আগতে মানে কি এইটো দেখা নাছিলোঁ 15 আগষ্টত আমি আগতে এনেকৈ দেখা নাছিলোঁ মন্ত্ৰীক দেখা নাছিলোঁ এনেকৈ দেখা নাছিলোঁ সেইটো চাই কিনে ভাল লাগছে মানে কি আৰু আহিলোঁ 15 আগষ্ট বুলি চাইকেল ৰাইড কৰিব ধুনীয়াকৈ আহিলোঁ গৰম লাগছে তো গাইছ ফাইনেলি আহি পালোঁ ঘৰ মানে কি ঘৰৰ ওচৰ মন্দিৰটোত আহি পালোঁ তো গতিকে এতিয়া এইখিনিতো বুলি যাব লাগে তো যি কি নহওক আহি পালোঁ আৰু প্ৰায় 45 কিলোমিটাৰমান হ'ব অহা যোৱা প্ৰায় 45 কিলোমিটাৰমান হ'ব তো ৰাইডটো কমপ্লিট হ'ল কিবাকৈ যি কি নহওক ধুনীয়াকৈ এই ৰ'দত আৰু অলপ কষ্ট হৈছে এইখিনিও কষ্ট হ'লে একো নাই তো যি কি নহওক এতিয়া 15 আগষ্টৰ কাৰণে মানে কি আজি ৰাইডটো কৰা কথা আছিল তো কমপ্লিট হৈ গ'ল তো সেইটো শ্বৰ্ট মানে কি শ্বৰ্ট ৰাইড এইটো চাইকেল ৰাইড তো মানে কি তাত ধুনীয়াকৈ আপোনালোকক দেখুৱালোঁ পেৰেড দেখুৱালোঁ তো এটা ইউনিক মানে এটা এক্সপিৰিয়েঞ্চ হ'ল যে কেনেকুৱা মানে কি 15 আগষ্টত কেনেকুৱা মানে আয়োজন কৰে মানে সেইটো আৰু পেৰেড কেনেকুৱা কৰে তো সেইখিনি মই আপোনালোকক দেখুৱালোঁ তো আপোনালোকে চাই কেনে পালে সেইটো কমেণ্ট কৰি জনাব আৰু চেনেলটো যদি নতুন কৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এইখিনি বাই বাই